হেল্ল' গুড মৰ্ণিং নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল সোণালীজ ৱৰ্ল্ডলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা, সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত শুভকামনা জনাইছোঁ। আমাৰ ঘৰৰ কাষতো পাতিছে বিশ্বকৰ্মা পূজা। আমাৰ ঘৰৰ কাষৰ বিশ্বকৰ্মা পূজাখনো কেনেকুৱা হৈছে ব'লক আপোনালোকক দেখুৱাওঁ আজি। এয়া বিশ্বকৰ্মা পূজাৰ সুন্দৰ পৰিৱেশ। কাৰিকৰ আহি প্ৰসাদ ভোগ বনাই আছে আৰু এয়া চাওক, খুব ধুনীয়া এটা পৰিৱেশত হৈ আছে বিশ্বকৰ্মা পূজা। আৰু এই পূজাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ, বহুত বেছি ধুনীয়া, খুব বেছি গৰম আজি অৱশ্যে। তাৰ মাজতে পূজাখন খুব ধুনীয়াকৈ হৈ আছে, বহুত মানুহ আহিছে পূজালৈ। আৰু এনেকৈ আমাৰ স্কুটিখনত ব্ৰাহ্মণজনে পূজা কৰি দিছে, স্বস্তিক আঁকি দিছে, বৰ ভাল লাগে এনেকুৱাবোৰ। জয় বাবা বিশ্বকৰ্মা। আপোনালোকৰ কাৰ ঘৰত এনেকৈ বিশ্বকৰ্মা পূজা পাতে জনাবচোন। আৰু এইখন হৈছে আমাৰ গাড়ী, এতিয়া ইয়াতে পূজা কৰিব। আৰু পূজাৰ প্ৰসাদ খাই আছোঁ আৰু আশা কৰিছোঁ সকলোৰে বিশ্বকৰ্মা পূজা ভালে গৈছে বুলি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।